ভিন্ন জাতি জনগোষ্ঠীৰে পৰিপূৰ্ণ বৰ অসমৰ অন্যতম জাতি মিচিং জনগোষ্ঠী। এই মিচিং জনগোষ্ঠীসকলৰ কৃষিভিত্তিক উৎসৱ নৰাচিঙা বিহু। এই নৰাচিঙা বিহু 4 দিনীয়া কাৰ্যসূচীৰে ৰবিবাৰৰ পৰা অনুষ্ঠিত হৈছে লখিমপুৰ জিলাৰ সোৱণশিৰি নদীৰ পাৰৰ নহতি চাপৰিত। ৰবিবাৰৰ পৰা দেখা গৈছে নহতিৰ পাৰত এক উৎসৱমুখৰ পৰিৱেশ। গুমৰাগ নৃত্যৰে মুখৰিত হৈছে সমগ্ৰ পৰিৱেশ। এই উৎসৱত জনগোষ্ঠীয় খাদ্য যেনে বানম অং, বানম এক আদিনৰ লগতে পৰ আপং, নগিন আপং আদি খাদ্যত জুতি লোৱাত ব্যস্ত হৈছে মিচিং জনগোষ্ঠীয় ৰাইজ। 3 দিনীয়া কাৰ্যসূচীৰে আমি পালন কৰা হয় আৰু আমাৰ নৰাচিঙা বিহুখন অতি আমাৰ আপোন বিহু আৰু খেতি বাতিৰ কাৰণে আমাৰ বেমাৰ আজাৰৰ কাৰণে আমি ধুনীয়াকৈ আমি পালন কৰা হয় প্ৰতি 5 বছৰে মূৰে মূৰে। VNS নিউজ লখিমপুৰ।